এগৰাকী মানৱ দৰদী মানুহ সততে মানুহৰ মাজত থাকি মানুহৰ হৈ কাম কৰি আহিছে। এতিয়া তেওঁ বিজেপি এছচি মৰ্চাৰ সম্পাদকৰ দায়িত্ব ল'লে। পূৰ্বতে আছিল এছচি মৰ্চাৰ কাৰ্যালয়ৰ সম্পাদক। ৰাজনীতিলৈ অহাৰ পূৰ্বে বেংকত কৰিছিল চাকৰি। PSDF NGO এটা চলাই আছে তেওঁ। নাম তেওঁৰ বিশ্বজিৎ মালী। কিছুমান মানুহৰ কাহিনীয়ে সঁচাকৈ আনক প্ৰেৰণা দিব পাৰে। আমিও এগৰাকী সংবাদদাতা হিচাপে স্বাভাৱিকতে এনে বাতৰি পৰিৱেশন কৰিবলৈ পালে সুখ অনুভৱ কৰোঁ। সৰুৰে পৰাই সমাজ সেৱাৰ সৈতে নিবিড় হৈ অহা বিশ্বজিৎ মালীয়ে ধুবুৰী জিলাৰ আগমনিতেই নিজৰ সামাজিক কামৰ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত জীৱিকাৰ কাৰণতেই মূলতঃ এটি বেংক প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদত মক্ৰল হৈছিল। কিন্তু সমাজ জীৱনৰ মোহে খেদি পৰা বিশ্বজিৎ মালীয়ে বেংকৰ চাকৰি এৰি পিপলছ ছেল্ফ ডিফেন্স ফ'ৰাম নামেৰে এটা NGO প্ৰতিষ্ঠা কৰিলে। এই NGOৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু কাৰ্য সম্পাদন কৰি আহিছে। এনেকৈয়ে সমাজ জীৱনৰ সৈতে নিবিড় হৈ অনাগত সময়ত ৰাইজৰ হৈ অধিক কাম কৰিবলৈ জড়িত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ সৈতে। এগৰাকী সক্ৰিয় কৰ্মী হিচাপে দলটোৱে এইবাৰ এছচি মৰ্চাৰ ৰাজ্যিক সমিতিৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব অৰ্পণ কৰে। বিশ্বজিৎ মালীৰ এই নতুন দলীয় দায়িত্বক লৈ গৃহ জিলা ধুবুৰীৰ লগতে গুৱাহাটী মহানগৰীকো আনন্দৰ বন্যা উঠিছে। বহু শুভাকাংক্ষীয়ে তেওঁক জনাইছে অভিনন্দন। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন আছাম।